আপুনি মোক আশ্ৰমলৈ পঠিয়াই দিয়া। তুমি কি বুলি ভাবিছা? তোমাক এৰি কিবা থাকিব নোৱাৰি বুলি ভাবিছা? এইবোৰ কথা কৈ তুমি হাৰি যাব বিচাৰিছা? হাৰি যাব বিচাৰিছো? দাদা মই কি দুখ কৰিলো? দুখ কৰাই ৰাস্তা ঠিক কৰা পৰা ভৰি লগত তুমি কিয় কাজিয়া কৰিছা? সেইটো কথা। দাদা তাই এজন অন্ধ মানুহক গুটিয়াই দিছিল আৰু তাৰ বিৰুদ্ধে মই প্ৰতিবাদ কৰিছিলো। কিয় তই প্ৰতিবাদ কৰিছ? তই নাজানো আমি দুখীয়া মানুহ, আমি জানো প্ৰতিবাদ কৰা উচিত? বিক্ৰম বুঢ়াক শুনি নিমায় তেতিয়া মোৰ কি অৱস্থা হ'ব তুমি জানা? তই জানাই তোৰ বাহিৰে মোৰ কোনো নাই। তোক মই কেনেকে বুজা? তোক যদি কোনোবাই আঘাত কৰে সেই আঘাত মোৰ বুকুৰ লাগে। তোৰ শৰীৰে যদি কোনোবাই ৰক্ত বোৱাই সেই ৰক্ত মোৰ বুকুৰ মাজেৰে যায়। আমি দুখীয়া মানুহ সদায় মোৰ দলকৈ চলিব লাগে, প্ৰতিবাদ নহয়। এইখন কথাটো মই মানিব নোৱাৰো। মানুহৰ তেজৰ মাজত কিবা ভেদাভেদ আছে। ধনী মানুহৰ তেজৰ ৰং ৰঙা আৰু দুখীয়া মানুহৰ তেজৰ ৰং ৰঙা। তেনেহ'লে আমি কিয় মুক্তকৈ চলিম? চলিবই লাগিব। কুকুৰৰ তেজৰ ৰং ৰঙা আৰু মানুহৰ তেজৰ ৰং ৰঙা। কুকুৰ আৰু মানুহে কালিতে ভাত খাব লাগে। এইবোৰ বাদ দিয়া। ইটোৰা কুকুৰ সময়ত তুমি কি টকা চাৰক পইচা মোৰ পৰা এইবিলাক ঘটাই দিয়া। বহুদিন হ'ল আৰু কিমান দিন ধৈৰ্য ধৰি আৰু মোক দুদিনমান সময় দিয়া। আপোনাৰ টকাখিনি মই নিশ্চয় ঘূৰাই দিম। নাই মই আৰু সময় দিব নোৱাৰো। সময় দিওঁ যদি মই মৰি যাওঁ তেনেহ'লে মোৰ টকাবোৰ এনেই মাৰ যাব। মই আৰু সময় দিব নোৱাৰো। মোক টকাবোৰ এতিয়াই লাগিব। ঠিক আছে, মা মৰি যোৱাৰ আগতে তাৰ এচৰ ঠাৰো মোক দি থৈ গৈছে। বিপদত পৰিলে বেছি মৰাই কৈছে, তাকে দিছো। আপুনি এইকাম নকৰিব দাদা, এইকাম নকৰিব। তাৰ মাৰ মৰমবোৰ সোমাই আছে আৰু মাৰ মৰমৰ মই এনেকৈ শেষ হ'বলৈ দিব নোৱাৰো দাদা। লাগিলে মই কষ্ট কৰি টকাবোৰ পৰিশোধ কৰিম, তথাপিও সেই ঘৰতে বেছিকৈ নোখোজ পালে অনুগ্ৰহ কৰি আপুনি আৰু আমাক কেইদিনমান সময় দিয়ক। হ'ব এইটো ৰামচন্দ্ৰ, মই তোকে কৈছো এইবাৰেই কিন্তু শেষবাৰ। এইবাৰেই কিন্তু শেষবাৰ। মনত ৰাখিবা। হাতী